নমস্কাৰ বন্ধুসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি দৌললৈ আহিছোঁ সৰস্বতী পূজা বুলি। আপোনালোকক আমাৰ দৌলৰ পৰিৱেশটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম। তাকে কৈছোঁ, আহক। এটা সিঙ্গল ছোৱালীজনী বিচাৰিব লাগিব। অকলে আহিছা নি? অকলে আহিছা নি? যাব পাৰিম নেকি লগত? ঠিক আছে তেতিয়া। অকলে আহিছা নেকি? ঘূৰিব পাৰিম নেকি লগত? নোৱাৰিম ন? জোখে জোখে পালে যাম ৰ। শুনা কথা এটা, অকলে আহিছে নেকি? নাই অহা ন? আপোনালোকক দেখুৱাম এতিয়া আমাৰ দৌলৰ পৰিৱেশটো। ঐতিহাসিক শিৱদৌল। শুনা আকৌ, তোমালোকে ঘূৰিব পাৰিম নে? মানে মোৰ গাৰ্লফ্ৰেণ্ডজনী আজি নাহিলে, গম পোৱা নে? শুনিছা? অকমান দৌৰ লগাইছো, অকমান দৌৰাব। তাকে সৰস্বতী পূজা বুলি সৰস্বতী চাবলৈ আহিছো আমাৰ দৌলত। দেখিব পাইছে এতিয়া কিমান মানুহ, পেণ্ডেলত কাকো বিচাৰি পোৱা নাই। চাই বুজিছো তাকে চিংগুল থকালেও বহুত দুখ হ'ব। পাই গলো আহি যা। হেল্ল', কি খবৰ? তুমি অলপ কথা পাতিব পাৰিম নেকি? অকলে আহিছে নি? তোমাৰ অকলে আহিছে নেকি? অকলে ন? খৰচী ন বয়ফ্ৰেণ্ড নাই বুলি ক'লে আৰু বেয়া লাগে ন? বেয়া লাগে ন? আমি অকলে ঘূৰি ফুৰিছো চিংগল লাইফ ন? হয় নেকি? সেনেকে ক'লে বেয়া লাগে ন? চবেই দেখিছা তোমাৰ হাঁহিটো ধুনীয়া চা। কি আছিলে তোমাৰ ঘৰত কোন কেনেকে আছে? মোৰ নামটো নুসুধা নেকি? আপোনাৰ নামটো? মোৰ নাম বেয়া থাকে। হেল্ল', অকমান চাব। বয়ফ্ৰেণ্ডৰ সৈতে বিজি নেকি? আপোনাৰ নামটো? চিংগল ব'লা তেতিয়া ঘূৰি আহো। লগৰ যাবলৈ মন আছে, তোমাৰ নাই? যাব পৰা এই তোমাৰ হাঁহিটোতে যাব। ধুনীয়া লাগিছে বাৰু, বিনা মেকআপত তুমি বহুত ধুনীয়া সঁচাকে। হাঁহিটোৱে খাই দিছে। তুমি মেকআপ কৰা নাই সেইকাৰণে ভাল লাগিছে তোমাৰ। বাকী চবেই হয়। তোমাৰ নামটো আকৌ কৈ দিয়া। কণজী দে তোমাৰ? মোৰ নামটো উৎপল দাস। আমাৰ ইউটিউব চেনেল এটা আছে বেক টু বেক বুলি। আমি অলপ প্ৰেং কৰিছিলোঁ, মানে প্ৰেং কৰিব চেষ্টা কৰিছোঁ। আৰু ফাৰ্ষ্ট টাইম আমাৰ ঘৰ শিৱসাগৰ চৌবা। হয়,
আপোনালোক বাকী প্ৰেংক কৰিব চেষ্টা কৰিলোঁ, বেয়া নাপাব। এইটো ভিডিঅ'টো এৰিব পাৰিম ন? ঠিক আছে, থেংক ইউ। আপোনালোকক দেখুৱাম এতিয়া আমাৰ শিৱসাগৰ চাৰিবাসৰ দৃশ্য এই দেখিবলৈ পাইছে। দেখিব শিৱসাগৰ এতিয়া দেখিব পাইছে দলৈ আমি গৈ আছো, চাৰিওফালে মানুহ, লগতে সৰস্বতী দেখিলো। বিনা মেকআপত বহুত ধুনীয়া লাগিছে কেইজনীমান ছোৱালী, কিছুমানে বেছি মেকআপ কৰিছে, অলপ বেছি বান্ধৱী নকওঁ। লিঙে পচাই দি আছে। তোমাক এতিয়া কেনেকে বুজাম এতিয়া মই? আমি ছোৱালী লগ কৰিম এতিয়া, তই যদি হেল্ল' এয়া দেখিলে ছোৱালী লগ কৰিব যে মাইকী থাকে। তোমাৰ কাৰণে ছাগলীকেইজনীও গম পোৱা নাই, ছাগলীকেইজনীও গঁৰালতে সোমাই আছে। তোমাক লগ কৰি মেলি আহিলে তুমি ঘূৰি ফুৰিছে কি নাই। আমাৰ ঘৰত ছাগলী পোহো নাই, ছাগলীকেইজনী গঁৰালতে আছে। এতিয়া তোমাক লগ কৰি মেলি আহিলো, তুমিয়ে নষ্টা কৰি আছা। হেল্ল' কৈছে দেখোন মোক কওঁ সেইটো ঘৰে। হেল্ল' তুমি শুনা তুমি দলৰ ভিতৰত আছা নে বাহিৰত আছা? ভিতৰত তুমি দলৰ বেক চাইডে আহা, দলটো বেক চাইডে আহা। খুবেই ভাল, কিন্তু বহুত গৰম। আমি চিংগুল আছো দেখিবলৈ ভাল, বিনা মেকআপত কেইজনমান ছোৱালী বহুত ধুনীয়া লাগিছে, যিকেইজনে বেছি মেকআপ কৰিছে ভাল হোৱা নাই। মাতিলেহে যাব ভাই। এইটো কথা লগৰকেইটা বহি আছে। তোমার সাজ ফটো দিবে মোবাইলের লাইটটো জ্বলি আছে।